অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি পূৰা ভিডিঅ'টো পূৰা ধামাকা হ'বলৈ গৈ আছে। আজি মানে পূৰা ঘৰতে থাকি মানে পূৰা আমনি লাগি গৈছে। সেইটোৰ পৰা অলপ ওলাই যাম বুলি ভাবিছোঁ। আমাৰ এই চইলৰ ফালে ওচৰতে এইফালে পূৰা আমাৰ এইফালে পূৰা পানী টেংকি বনাই পূৰা এইফালে আমাৰ ক্লিয়াৰ হৈ গ'ল আৰু কেইদিনমান হ'লে পূৰা পানী খাবই পাৰিম আৰু ইয়াৰ পৰা। এইফালে লগৰ এটা আহি আছে, লগৰ এটাৰ কাৰণে এতিয়া ৰাস্তাতে ৰখি আছোঁ। মানে এতিয়া যাম আৰু পূৰা চইলৰ ফালে। ব'লক আজি ভিডিঅ'টো পূৰা মজা লাগিব চাই লওক আমাৰ গাঁওখন একবাৰ। এইফালে পূৰা চাই লওক, এইফালে ওচৰতে নামঘৰটো আছে, তাৰপৰা এইফালে পানী টেংকি আছে ওচৰতে, আৰু এইফালে পূৰা ওচৰতে স্কুলখন আছে, আৰু এইফালে আমাৰ ঘৰটো পূৰা মাজৰ ৰাস্তাটো সেইটো পূৰা আছে। এইফালে পূৰা মনৰ মানে পূৰা বহি আছে, পূৰা কামো খাই গৈছে। লগৰটো মানে অহা নাই পূৰা, এতিয়া লগৰটোলৈ পূৰা অপেক্ষা কৰি আছোঁ আৰু তাৰপৰা যাম আৰু ধুনীয়াকৈ। পূৰা এইফালে পূৰা আহি আছোঁ, আৰু এইফালে পূৰা এইফালে ড্ৰাইভাৰ আছে, পূৰা এইফালে নিকিত দা, তাৰপৰা এইফালে পূৰা মনোবাই পূৰা মনালি ল'ব লগ তেনেকৈ দেখোঁ। লগৰ আমাৰ চশমা এযোৰ পিন্ধি ল'লোঁ, কেনেকুৱা লাগিছে কওক, কমেণ্ট এটা কৰি জনাব দেই, নাপাহৰিব কিন্তু। পূৰা এইফালে পকা ৰাস্তাত উঠি গ'লোঁ, দেখিবলৈ পাইছে অকণমান দেৰি হ'লে পামগৈ আৰু চইল। এইটো পূৰা নতুন ৰাস্তা নতুনকৈ বনাইছে পূৰা, গৈ কি মজা লাগিছে আকৌ। এইটো ৰাস্তা কাগজ লাই গৈ দে গাইছ। এইফালে চইলখন পূৰা এৰি থৈ আহিছোঁ আমি, এতিয়া বগীনদীৰ পৰা আহি লওঁগৈ, তাৰপৰা আকৌ সোমামি পূৰা এইটো কিবা মন্দিৰ, শিৱ মন্দিৰ। এইফালে পূৰা অকণমান দেৰি হ'লে এইখন পূৰা ফুটবল খেলা ফিল্ড দেখিবলৈ পাইছে। বগীনদীৰ দলং পাই গৈছোঁহি, পূৰা নদীখন পাই গৈছোঁহি, আৰু অকণমান হ'লে এইখিনিতে আগতে চেল্ফি দলং এখন আছিলে, আজিকালি নাই। ইয়াত পূৰা মন্দিৰ বনাই আছে, বাবা মন্দিৰ বনাই আছে পূৰা। এইফালে শ্ৰী শ্ৰী পঞ্চম দংশৰ মান কিবা লিখা আছে গাইছ। পূৰা এইফালে পূৰা বগীনদী দলং পাই গৈছোঁগৈ বাদে। পূৰা চইলত আহি পাই গ'লোঁ, এইফালে পূৰা দেখিবলৈ পাইছে পূৰা চইল, মোৰ পাছফালে পূৰা এইফালে চইল। আজি মানে পূৰা মজা খবৰ এটা দিছোঁ আপোনালোকক। চইললৈ মানে পূৰা মানে এইফালে পূৰা মুকুদা এটা আহিছে, পলক তেনেহ'লে আজি মুকুদা এটাক আপোনালোকক দেখুৱাই আছোঁ। আহক পূৰা এইফালে বেহৰবাৰী ইয়াত পোছা আমাৰ পূৰা মুকুদা এটাক পূৰা এইফালে লগ পাই গ'লোঁ। মুকুদা দা ইয়াত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, পূৰা ভাল লাগিছে ন? অঁ বাৰু। এয়া চাওক মুকুদা দাহঁতে পূৰা কিবা ভিডিঅ' লৈ আছে। মুকুদা দা পূৰা ওচৰত আছোঁ, পূৰা এইফালে মুকুদা দাহঁতে পূৰা কিবা বোলে ভিডিঅ' গানৰ শ্বট লৈ আছে পূৰা এইফালে। পূৰা আমাৰ চইল পূৰা পাই গ'লি আৰু পূৰা মজা। এইফালে পূৰা আমি পূৰা বহি দিছোঁ, আৰু এইফালে পূৰা এইফালে এনেকৈ পূৰা আমি বহি দিছোঁ গাইছ। মানে পূৰা আমাৰ এইফালে পূৰা চইলৰ এইফালে পৰিৱেশটো চাওক নাই একবাৰ, কি মজা সুন্দৰ। ই গাড়ীখনতে মুকুদা দা আছে, পূৰা ই ছোৱালীজনী ওচৰৰ গাড়ীখনতে পূৰা মুকুদা দা আছে পূৰা। এইফালে চাওক নাই চইলৰ পূৰা মজাত, পূৰা মানে পৰিৱেশটো চাওক কি মজা লাগিছে দেই। মানে পূৰা মোৰ আকৌ পূৰা পাছফালে পূৰা এইফালে মুকুদা দাহঁতে পূৰা কিবা ভিডিঅ' পূৰা শ্বট লৈ আছে পূৰা মানে মজা লাগিছে আৰু পূৰা মুকুদা দাহঁতক দেখুৱাই দিছোঁ একবাৰ। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ক'বলৈ একদম নাপাহৰিব। লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিয়ক, তেনেহ'লে অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই, টাটা।